নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা চাহকাপ খাইছোঁ, মানে খাই আছোঁ। আৰু এইপিনে পাপা আৰু এয়া আমাৰ চাংকু। পাপা যোৱাকালি আহিছে। তাৰপাছত এয়া আমাৰ চাংকু চাওক, তাই মানে প্ৰত্যেকটো ভিডিঅ'তে থাকিবই আৰু। এইপিনে আমাৰ বিস্কুট চিস্কুট মেলি লৈছোঁ, এইফালে কেক। আৰু গাইজ ভিডিঅ'টো এনেকৈ থিয়কৈ কৰি থকা হ'ল দেই, মানে মই পাহৰিয়ে থাকিলোঁ আচলতে, পথালৈকে কৰিবলৈ নহ'লগৈ বাৰু। যি কি নহওক, এইপিনে পাপাই দুপৰীয়া সাজৰ কাৰণে এইফালে বিলাহী আৰু বেঙেনা পৰিছিলে, তাকে উলিয়াই আছে। বিলাহী নহয়, বিলাহী পৰিছে, বিলাহী আৰু বেঙেনা। এতিয়া বৰ্তমান আলু উলিয়াই আছে, সৰু সৰু আলু। বিলাহী, বেঙেনা আৰু আলু পিটিকা। আৰু এইফালে ভাত দাইল অৱশ্যে মায়ে বনাই থৈ গৈছিলে, পাপাই পিটিকাখন বনালে। তাৰপিছত এতিয়া ভণ্টিয়ে মই খাই লওঁ। পাপা অকণমান দেৰিকৈ খাব বোলে, তেওঁ কিবা কাম কৰি আছে। আকৌ বা কোৱা ইয়াত কোৱা হাই গাইছ। আজি মাহঁতি ক'ত গ'ল চাংকু? মাহঁতি শিৱত চাব গ'ল, নিনিলে, এৰি থৈ গ'ল। একেবাৰে গধূলিহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মা আহি পালেহি দেই, তাকে কি কিনো আনিছে আৰু ভাবিছোঁ নিজেও চাওঁ, আপোনালোককো দেখুৱাওঁ বুলি। কি আনিছে মানে কি আৰু কিছুমান এয়া প্ৰয়োজনীয় বস্তু। আমাৰ ঘৰত অৱশ্যে বেগৰ খুবেই প্ৰয়োজন হৈ আছিলে, এইবিলাক এনেকুৱা কাপোৰ থোৱা ডাঙৰ বেগ। এনেকুৱা ডাঙৰ বেগ এটা খুব প্ৰয়োজন হৈ আছিলে, আৰু আগত যিবোৰ আছিলে ফাটি শেষেই হ'লগৈ। আৰু এইকেইটা বাৰু আমাৰ চাংকুহঁতৰ দেই, চাংকুহঁতৰ কাপোৰ মানে খুৰীয়ে একেলগে আমাৰ বেগটোতে ভৰাই আনিছিলে। আৰু এইবোৰ গাঁৱৰ পলিচ। আৰু এইকেইটা ষ্টিলৰ বাতি, এইকেইটাও ববী খুৰীহঁতৰে হয়। এইকেইটা আমাৰ নহয় বাৰু। তাৰপাছত এইপিনে আমাৰ দুজনীৰ কাৰণে হাফ পেণ্ট দুটা আনিছে মায়ে। এইফালে নতুন হাফ পেণ্ট তাই পিন্ধিয়ে ল'লে দেই। কোনে আনি দিলেনো? মায়ে আনি দিলে। তুমি এইপিনে হাই পিনে ৰ'বা, এইপিনে চোৱা, ইধৰ দেখিয়ে। নানিলেনো কেলে? নানিলেনো কেলে খেলনা বস্তু? ধুনীয়া লাগিছে ন? এই যে হেৰি চাওঁ ৰ'বা, ডিজাইনটো চুই যা মানে। আৰু মায়ে নিজৰ কাৰণে নাইটি আনিছিলে, দেখুৱাবলৈ থাকিলেই দেই। এইখন কিমান? এইখন বিচনা চাদৰ। বেলনাখন দে, এখন বেলনা। আমাৰ বেলনাও নাইকিয়া হৈছে। এয়া বিশেষ একো বস্তু নাই, ইমানখিনিয়ে আৰু। তাকেই দেখুৱাইছোঁ আপোনালোকক। কি কৰা? পোষ্ট দিয়ে বোলে, ফটো কপি বোলে। মা মোবাইলত মানে যাব ধুনীয়া উঠে। চা চেণ্ডেলযোৰ পোষ্ট দিয়ে বোলে। বাবা ইছৰাম ফটো মাৰি দিম, মই ফটো মাৰি দিম দেই। আৰু এই দুযোৰ চাওকচোন, কাণফুল দুযোৰ ইমান ধুনীয়া লাগিছে। মায়ে একেবাৰে লাষ্টতহে উলিয়াই দিছে। জনাবচোন কেনেকুৱা লাগিছে। মোৰ কিন্তু এই ক'লাযোৰ বেছি ভাল লাগিছে।
আৰু এইপিনে এয়া মই চাদৰ এখনত দহি বটাৰ কামো কৰি আছিলোঁ এইফালে আধা আধি হৈছেগৈ আৰু এইখিনি আছে কৰাই নাই মই কৰিব লাগিব এতিয়া আৰু এই আজি আমাৰ ৰান্ধনি পাপা দেই ৰাতিৰ ভাত সাজ পাপাই ৰান্ধিছে ব্ৰইলাৰ মাংস আনিছিলে আৰু এইপিনে মই চাউলখিনি ধুই মেলি দিলোঁ পাপাই পাতি দিব তাৰপাছত এইফালে আলু কুটি দিলোঁ আদা নহৰু খুন্দি দিলোঁ আৰু এইখিনি সৰাই নাই এতিয়া সাৰিমহে এয়া বনায়ো হ'ল খাবলৈও হ'ল এইপিনে মা পাপা খোৱাত ব্যস্ত এইপিনে ভণ্টিও খাই আছে মইহে খাবলৈ আছে গতিকে এতিয়া ময়ো খাওঁ এয়া আমাৰ লগতে আছে আমাৰ টিভিত আমি ভাত এনেকৈয়ে খাওঁ দেখিছে না টেবুল নাইকিয়া নিচিনা আমাৰ নথকা নহয় অৱশ্যে এইটো এটা মানে হেবিট বাৰু যি কি নহওক ময়ো ভাতটো খাওঁ চিম্পুল এটি ভ্লগ আছিল তাকে আপোনালোকক দেখুৱালোঁ শ্বেয়াৰ কৰিলোঁ আৰু যদি ভাল পালে লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই